আজি ডিমাকুছিবাসী ৰাইজৰ বাবে এটা অতি আনন্দ আৰু গৌৰৱৰ দিন। অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি পানেৰী সমষ্টিত বহুকেইটা উন্নয়নমূলক আঁচনিৰ কাম আমি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা আমি টংলাত আছিলোঁ, টংলাৰ পিছত আমি ভেৰগাঁৱত আহিছিলোঁ আৰু এতিয়া ডিমাকুছি। এই তিনিওটা অঞ্চলতে আজি বিকাশৰ এক ভগীৰথী গংগা নমাই অনাৰ প্ৰচেষ্টা চলিছে। আমাৰ কাৰণে অত্যন্ত সৌভাগ্যৰ কথা যে জল জীৱন মিছন আঁচনিৰ অধীনত যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৃদয়ৰ অতি এক নিবিড় আঁচনি, সেই জল জীৱন মিছন আঁচনিৰ অধীনত ডিমাকুছিত 178.53 কোটি টকাৰে এক বিশাল পানী যোগান আঁচনিৰ আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। এই আধাৰশিলা হোৱা অনুষ্ঠানটি বা আঁচনিখনে ভূটান পাহাৰত থকা নদীৰ পৰা গ্ৰেভিটেশ্যনত পানী নমাই আনিব, 214খন পানী যোগান আঁচনিলৈ পানী যোগান ধৰিব আৰু 19,104টা পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হ'ব। অসমৰ ভিতৰতে জল জীৱন মিছনৰ আঁচনিৰ অধীনত গ্ৰহণ কৰা ই এখন সৰ্ববৃহৎ আঁচনি। মই এই আঁচনিখনৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আমাৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ যে অতি কম দিনৰ ভিতৰতে এই আঁচনিখন যাতে আমি সম্পূৰ্ণ কৰি তুলিব পাৰোঁ। টংলা ৰাজহুৱা সভাত মই এটা বাক্য কৈছিলোঁ, সেই বাক্যটো আজি আকৌ এবাৰ মই দোহাৰিব খুজিছোঁ যে আমাৰ লগত পুঁজি আছে, টকা পইচা আছে, কণ্ট্ৰেক্টৰ আহিব, আমি আঁচনিটো ডেফিনেটলি বনাই আপোনালোকক দিব পাৰিম। কিন্তু আমাৰ সমস্যাহে আঁচনি পৰিচালনাৰ ক্ষেত্ৰত। আঁচনি হৈ যায়, হস্পিটাল আমি কৰোঁ, আমি পানী যোগান আঁচনি কৰোঁ, সময়ত ইলেক্ট্ৰিচিটি নাথাকে, চলোৱা মানুহ নাথাকে, কিবা এটা বেয়া হ'লে মেৰামতি কৰা ব্যৱস্থা নাথাকে। আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, কিন্তু তাৰ লগত সুশাসন লাগে। গুড ইনফ্ৰাষ্ট্ৰাকচাৰ আমাক প্ৰয়োজন, অৰ্থাৎ ডাঙৰ ডাঙৰ আঁচনি আমাক প্ৰয়োজন, কিন্তু আঁচনি নিৰ্মাণ হোৱাৰ পিছত আঁচনিটো যাতে বিকল হৈ নাথাকে তাৰ বাবে আমাক গুড গভাৰ্নেন্সৰ প্ৰয়োজন, সুশাসনৰ প্ৰয়োজন। মই আশা কৰোঁ আমাৰ PHC ডিপাৰ্টমেণ্টে ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এই আঁচনিখনৰ ফলপ্ৰসূ পৰিচালনাৰ বাবে ব্যৱস্থা কৰিব। আজি আমি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমাৰ ডিমাকুছিত মডেল আমি হস্পিটাল বনাইছিলোঁ প্ৰায় 6.10 কোটি টকা। এতিয়া নিৰ্মাণৰ কাম শেষ হৈছে। মই আশা কৰোঁ এই হস্পিটালখনকো আমি কাৰ্যক্ষম কৰি তুলিব পাৰিম আৰু ৰাইজৰ সহায় হোৱাকৈ আমি ৰাইজক চিকিৎসা ব্যৱস্থাৰ লগত জড়িত কৰিব পাৰিম। আজি আমাৰ এই ডিমাকুছিত কেইবাখনো চাহ বাগিচা আছে। এই ডিমাকুছিৰ ওচৰে পাজৰে 3খন চাহ বাগিচাত হাইস্কুল বনোৱা আঁচনিৰ কামো আজি আমি ইয়াতে আৰম্ভ কৰিছোঁ। ইয়াৰ লগে লগে এলিফেণ্ট ৱাচ টাৱাৰ, হেণ্ডলুমৰ ক্লাষ্টাৰ আৰু প্ৰত্যেকখন বাগিচাতে আমি মহাপ্ৰভু জগন্নাথ কমিউনিটি হল অৰ্থাৎ অডিটৰিয়াম এটা আৰু স্কিল চেণ্টাৰ এটাৰ কামো
আজি আমি ইয়াত আৰম্ভ কৰিছোঁ। আমাৰ আজিৰ সভা ডিমাকুছী ষ্টেডিয়ামত, মিনি ষ্টেডিয়ামত হৈ আছে। এই ষ্টেডিয়ামখন সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবেও আমাৰ চৰকাৰে 12 কোটি টকা মুকলি কৰি দিছে। আজি এই ষ্টেডিয়ামখনৰ নিৰ্মাণৰ আধাৰশিলাও আমি ইয়াতে স্থাপন কৰিছোঁ। এই গোটেই আঁচনিবিলাক আমি যেতিয়া দেখা পাওঁ তেতিয়া আমাৰ চকুত এটা নতুন ডিমাকুছী, নতুন পানেৰীৰ প্ৰতিচ্ছবি আমাৰ মনলৈ ভাহি আহে। মই নিশ্চিত যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত পানেৰী সমষ্টিৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সি আৰু অধিক দুৰন্ত হ'ব, প্ৰাণৱন্ত হ'ব আৰু আমাৰ ৰাইজৰ অভাৱ অভিযোগ দূৰ হ'ব। আমাৰ ৰাজ্যখনৰ চৰকাৰেও জনসাধাৰণৰ দুখ আৰু দুৰ্দশা লাঘৱ কৰিবৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। এই বছৰ আমি অসম চৰকাৰে কেইবাটাও উন্নয়নমূলক আঁচনি আমাৰ বাজেটত ঘোষণা কৰিছোঁ। অৰুণোদয় আঁচনি আমি 1400 টকালৈকে বৃদ্ধি কৰিব খুজিছোঁ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা আমি বঢ়াব খুজিছোঁ। মহিলা আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক গাইগুটীয়াকৈ আমি কিবা এটা উদ্যোগ নিৰ্মাণ কৰাৰ বাবে প্ৰত্যক্ষভাৱে সহায় কৰিব খুজিছোঁ। তাৰ উপৰিও যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিব খুজিছোঁ আৰু ৰেচন কাৰ্ড থকা পৰিয়ালসকলক বিনামূলীয়া চাউলৰ লগে লগে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধাও আমি এই কাৰ্ডৰ লগত দিব খুজিছোঁ। অনাগত দিনত আমি এই ধৰণে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে আৰু বহুত আঁচনি আমি হাতত ল'ব পাৰিম। আমাৰ মে' মাহত চৰকাৰী চাকৰিয়াল আমি 1 লাখ নতুন নিযুক্তি দিয়াৰ কাম আৰম্ভ হ'ব আৰু এই বছৰৰ পৰাই 2 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিয়াৰ বাবে আমি এটা নতুন আঁচনি হাতত ল'ব খুজিছোঁ, যাৰ জৰিয়তে ডেকা ল'ৰা আৰু ছোৱালীসকলক আমি বেংকৰ লগত মাটি মৰ্টগেজ আজি নিদিয়াকৈ পোনে পোনে আমি 2 লাখ টকাকৈ সহায় কৰিব খুজিছোঁ, যাতে তেওঁলোকে আত্মসংস্থাপনৰ পথ বিচাৰি ল'ব পাৰে। আমাৰ চৰকাৰখনে এই ধৰণে দৰিদ্ৰ দুখীয়া ৰাইজ আৰু পিছপৰা অঞ্চলৰ উন্নয়নৰ কাৰণে নিৰন্তৰ গতিত কাম কৰি আহিছে। আমাৰ মাননীয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে আমাৰ ইয়াৰ বুদলাপাৰাত শুক্লাই ৰিভাৰৰ ওপৰত আমাক এখন দলঙৰ প্ৰয়োজনীয়তা আছে। তেখেতে তাৰ উপৰিও চামৰং নদীৰ ওপৰতো বামুণজুলি টেংকি বস্তিৰ ওপৰত এখন দলঙৰ প্ৰয়োজনীয়তা আছে। এই ধৰণে তেখেতে মোক উল্লেখ কৰিছে। মই ভাবোঁ যে এই 2খন দলঙে লোক নিৰ্মাণ বিভাগৰ পৰা আমি আপোনালোকক নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। ইয়াৰ উপৰিও আপোনালোকে সকলোৱে গৌৰৱ অনুভৱ কৰে যে আমাৰ এই অঞ্চলতে বৰঙাজুলি সত্ৰ আছে, ডিমাকুছী বাথৌ আশ্ৰম আছে আৰু বহুত পুৰণা আমাৰ চেণ্ট পল চাৰ্চো আছে। এই 3টা অনুষ্ঠানকে অসম দৰ্শন আঁচনিৰ লগত জড়িত কৰি মই উদাৰভাৱে আৰ্থিক সহায়ৰ মই প্ৰতিশ্ৰুতি দিছোঁ। এই 3টা অনুষ্ঠানকে আমি সহায় কৰাৰ বাবে কাম হাতত ল'ম। মই বহুত বেছি দীঘলীয়াকৈ আপোনালোকক ক'ব খোজা নাই। গধূলি আমাৰ কেবিনেটৰ বৈঠক আছে। প্ৰথমবাৰৰ বাবে ওদালগুৰি জিলাৰ পানেৰী সমষ্টিত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আগতে আমাৰ কেবিনেট গুৱাহাটীত হৈছিলে। আজি টংলাৰ পৰা পানেৰীৰ পৰা ডিমাকুছীত মই ঘোষণা কৰা গোটেইবোৰ আঁচনি কেবিনেটত গধূলি আমি অনুমোদন কৰিম, যাতে এই আঁচনিবিলাক দ্ৰুত গতিত আমি নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব পাৰোঁ। মই বহুত দীঘলীয়াকৈ নকৈ
পুনৰ এবাৰ ডিমাকুছিবাসী ৰাইজক মোৰ মৰম কৃতজ্ঞতা শ্ৰদ্ধা চেনেহ আৰু বহাগ বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰি বিটিআৰ কৰ্তৃপক্ষক এই বিটিআৰ অঞ্চলৰ উন্নয়নমূলক কাম কাজত লোৱা অগ্ৰণী ভূমিকাৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাই সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাই আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম